নমস্কাৰ। আজি উপস্থিত আছোঁ আমি এইটো কুকুৰজান নদীত পাহাৰৰ ভিতৰত খোজকাঢ়ি আহিলোঁ। খোজকাঢ়ি আহি এইটো এই গেটখন দেখিছে, এই গেটখন হ'ল তোৰ এইটো মেথুন গেট, যাতে মেথুনেবিলাক ইফালে যদি নদী পাৰ হৈ আমাৰ সিফালে যাব নোৱাৰে বা সিফালে গ'লে গোটেইখিনি পলাব, সেইকাৰণে এইবিলাক গেট দি থোৱা আছে। পাহাৰৰ ওপৰেদি সিহঁতে যাব নোৱাৰে, ফেঞ্চিং আছে, ফেঞ্চিং লগাই থোৱা আছে গোটেই। ইফালে মেথুন দুটা ওলাইছিলে, ইফালে গৈ আছে, আমিও গৈ আছোঁ। চাই থাকক নদীখনৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা। বাহিৰতো গোটেই ধ্বংস কৰি গৈ আছে আমাৰ সেইটো সমভূমি ছাইডে, কিন্তু এইটো ভিতৰৰ কুকুৰজান নদীৰ ভিতৰৰ পৰিৱেশটো চাওক। পাহাৰৰ ভিতৰৰ এইটো হ'ল কুকুৰজান নদীৰ ভিতৰৰ পৰিৱেশ। আমি চাইকেল চলাই আহি মুখতে থৈ আহিলোঁ চাইকেলখিনি। তাৰপিছত আমি ঘূৰি যাওঁতে চাইকেলখিনি ক'ত থৈছোঁ দেখাম। এতিয়া মোৰ লগৰজন সিফালে আছে, মিথুন দুটা এইডোখৰতে ৰৈ আছিলে। এইটো হ'ল তোৰ গোটেইফালে চাওক, আৰু এইফালেদি এইটো কাৰেণ্ট নিয়া হৈছে। এইফালে ডাঙৰ লাইন কাৰেণ্ট, মেইন লাইনটো এইফালে চাওক। এইটো জান নদীৰ ভিতৰত, পাহাৰৰ ভিতৰত এইফালে গোটেইবিলাক শিলগুটি এইডোখৰতে আছিলে, এইডোখৰতে ৰৈ আছিলে। এইবিলাক চিন চাওক, এইবিলাক হ'ল মেথুনৰ চিন। পোৱালি মাকজনী আৰু এটা মতা মিথুন আছিলে, এইডোখৰতে ৰৈ আছিলে। আমি সেইডোখৰৰ পৰা চাই আছিলোঁ, ৰৈ আছিলোঁ। এইডোখৰত আমাক চাই অলপ সময় ৰৈ পেলাই সিহঁতে গুচি গ'লে এইফালে। আমাক খেদি নাহিলেই হ'ল, আমি যাওঁ কিমান ভিতৰলৈ যাব পাৰে আজি। বোলক আমাৰ লগতে আপোনালোকে চাই যাওক ভিডিঅ'টো। এজন মোৰ লগৰটো ইয়াতে বহি দিছে, আহক গৈ থাকক। কিমান ভিতৰলৈ যাওঁ, মিথুনখিনিও লগ পাওঁ নেকি, চাই যাব লাগিব। সিহঁতে আৰু নহ'লে আমাক এটেক কৰিলে গ'ল আৰু সিহঁত আহিব উপায় নাই আৰু। সেইটোত চাওক, কিন্তু মানুহ যাবলৈ ইমান কঠিন, সিহঁতে এইবিলাকত আহি যায়। সেইকাৰণে য'তে ত'তে গেট বনাই থৈছে, যাতে মিথুনবিলাক পাৰ হৈ যাব নোৱাৰে। এইবিলাকতো নামি আহে, এইবিলাক পানী আহে, এইবিলাক সহায় দিছে গোটেই। চাওক, চাবলগীয়া পৰিৱেশ চাওক। ভিডিঅ'টো আহোঁতে বনাম বুলি ভাবি আছিলোঁ, কিন্তু মিথুনকেইটা দেখিয়েই ভাবিছোঁ নাই ভিডিঅ'টো বনাই দিওঁ। এইফালে আগফালে যাব পাৰোঁ নে নোৱাৰোঁ, কিন্তু মিথুনকেইটা আগফালে আহি যোৱা কাৰণে মই মোবাইলটো উলিয়াই ভিডিঅ'টো বনাই গৈ আছোঁ। আহি যা, এইটো মোৰ লগৰটো আহি আছে। চুলিটো কাটি দিলে সি লাজ কৰিছে গোটেই। সেইফালে চাওক, এইটো হ'ল তোৰ কাৰেণ্টৰ পোষ্ট, মেইন লাইন। অৰুণাচল গৈছে এইটো কাৰেণ্ট। এইফালে চাওক, এইটো খহি আহিছে, এইটো বাঁহ এজোপা। চাই যাব লাগিব এইফালে আছে নেকি মিথুনখিনি। সিহঁতে এইবিলাকতেই নামি আহি থাকে মিথুনবিলাক, খাই মস্ত ডাঙৰ। এইফালে চাওক, সেইফালে সিহঁতে এইফালেদি উঠি গ'ল, হ'বলা। এইফালে গোটেই চিন আছে নে আগফালে আছে যদি লগ পাম সিহঁতক। আগতে মোৰ লগৰটোৰ ঘৰ ৰাজগড়তে, সি আহি থাকে এইফালে। আজি মোক লৈ আহিছে, চাই যাওঁ কি হ'ব ইয়াত। কিমান ভিতৰলৈ যাব পাৰোঁ গৈ থাকোঁ। এইফালে সিহঁতে চাওক, মানে এইফালে আগফালে গৈছে সিহঁতে, এইফালে হাগি গৈছে যিহেতু। গোবৰ, মেথুনৰ গোবৰ চাওক। এইটো ঝৰ্ণা লিখে কেনেকৈ বৈ আহিছে চাওক, ইয়াত পানী। ইয়াত আহিলে মনেই সলনি হৈ যায়। আমি চাইকেল চলাই আহি আছিলোঁ,
যে দ সেইটো সোমাই গৈছিলোঁ এতিয়া মোবাইলটো পৰিলেহেঁতেন মোবাইলটো পৰা হ'লে গ'লহেঁতেন আৰু কেতিয়া মন গ'লে আপুনি আহিব পাৰিব ইয়াত মনোৰমাৰ দৃশ্য চাব মন একদম পূৰা ফ্ৰেছ হৈ যাব ধুনীয়া পূৰা ফ্ৰেছ বতাহ ফ্ৰেছ অক্সিজেন পাব ইয়াত কোনো ভেৰাইটি ভেজাল নাই চাওক ইয়াত চাওক ইয়াত পুজে সাৱধানে দিব লাগিব যিহেতু দ হৈ আছে দটো সমানৰ লেখীয়াই লাগে যেতিয়া সোমাই গৈছিলোঁ নেচাৰেল বিউটি চাওক ইয়াত পূৰা এইটো হ'ল কুকুৰজান নদীখন সেইফালে মিথুনখিনি আহিছে যেন লাগিছে যিহেতু এইফালে সিহঁতৰ খোজ আছে কৰা চিন আছে এইবিলাক সিহঁতে এইবিলাকত আহিছে লিখীয়া লাগিছে চাওক সিহঁতে আগফালে আগবাঢ়ি গৈছে যেন লাগিছে আমি গৈ আছোঁ লাহে পালে দেখাম সিহঁতক আপোনালোককো এইফালে পূৰা ৰাস্তা বন্ধ লেখীয়া হৈ আছে এইফালে চাওক সেইটো চালে গোটেই পাহাৰ খহি পেলাই আহি বাঁহ চাহ খহি আহি গৈছে আৰু এইফালেদি পানীটো আহিছে এইফালেদি যাবলৈ ভাল হয় ভাল হ'ব সেইফালে যোৱাতকৈ এইফালে গোটেই বাঁহ চাহ আছে ফালেদি আগবাঢ়ি যাওঁ কি হয় মস্ত মস্ত মেথুন একদম পূৰা আমাৰ সেইফালে মহো তেনেকুৱা নাই নেকি তাতকো মস্ত পূৰা পোৱালি এটা আছিলে দুজনী মাকনে এটা মতা আছিলে লেখীয়া লাগিলে দুজনী মাক আছিলে সেইফালে ৰাস্তাই নাই দেখোন কালি আহিলোঁ হয় সেইফালে ৰাস্তাই নাই কৈ দি যাওঁ নেকি সেইফালেদি গ'ল সিহঁতে সেইফালে চিট আছে নহয় সেইফালে চাৰিফালেদি পানীটো ওলাই আহিছে এই তলফালেদি এই ওপৰৰ পৰা পানী সোমাই তলেদি সোমাই আহিছে গ'ল এইটো লগৰটো সেইফালে গোটেই বাঁহ সেইটো হ'ল প'ষ্টটো ফালেদি আহিছোঁ তাত ফালেদি উঠি যাওঁ মোৰ লগৰটো আগতে পঠাই দিছোঁ সি এইফালে যিহেতু আহি থাকে খৰি চৰি নিবলৈ কেতিয়াবা মানে খৰালিত আৰু আহে বাৰিষাতো নাই আমিও আহিছিলোঁ ইয়াত 2021 সেইটো চাওক সেইফালে চাওক সেইটো মিথুন চাওক সেইটো এটা গ'ল গৈ আছে সেইফালে গ'লগৈ সিহঁতে আমাক চাই ভয়ে কৰি আছে আমি তাক লাগিলে নি চাই আছোঁ ল'লে আমি ভাবিছিলোঁ আমিয়ে সিহঁতক ভয় কৰি আছিলোঁ কিন্তু সিহঁতে আমাক ভয় কৰি আছে অলপ গৈ আছে আগবাঢ়ি স্পীড হ'লেও আমি সতৰ্ক হৈ যাব লাগিব খেদি আহিলে ৰক্ষা নাই ইয়াত দৌৰিব পৰা নাযাব আৰু মেথুনটো সদায় ইয়াত আহিয়ে থাকে সেইফালে চাওক সেইটো চাৰিটা আছে আমি তিনিটাহে দেখিছিলোঁ উঠানি সেইটো চাওক সেইফালে গৈ আছে সেইটো পোৱালিটো খাই আছে আৰু দুটা আগফালে আছে কিবা পাত এটা ছিঙো আমাৰ লগৰটো বোলে কিবা লাগিলে ভৰিত সেই চাই আছে পোৱালিটো চাওক সেইফালে আমাৰ ফালে ঘূৰি ঘূৰি চাই আছে এইটো কজলা কলা বগা ব্লেক এণ্ড হোৱাইট টাইপৰ গৈ থাকোঁ আৰু কিমান পাৰোঁ ৰ'ব আহি থাকক আমাৰ লগতে আপোনালোকে গোটেই বেৰ চিউৰা লিখীয়া এই ক'ৰবাত এইবিলাক আগত ফেঞ্চিং আছে য'তে ত'তে ইয়াত ফেঞ্চিংটো নিলে চাগে নদীয়ে খহাই দিলে সেইকাৰণে বাঁহৰো দি থৈছে আৰু এইফালে এটা কথা মন কৰিছোঁ মই ইয়াত আহি পেলাই সেইটো যিটো প'ষ্ট আছে সেইটো প'ষ্টটো কাৰেণ্টৰ প'ষ্ট যিবিলাক ডাঙৰ ডাঙৰ প'ষ্ট আছে এইবিলাক চব নদীৰ কাষতে আছে ইয়াৰ নদীৰ কাষত থকা ইয়াত বহুত
কাৰণ আছে, কাৰণটো এতিয়া অলপ বুজিছোঁ। লগৰটো কৈছে সেইফালে চাওক মিথুনকেইটা চাই লওক প্ৰথম, এইকেইটা মিথুনকেইটা, এইকেইটা ডাঙৰ ডাঙৰ সেইখিনি চাওক, এইখিনি মিথুন, সেই বান্ধি থোৱা আছে মহ লেখীয়া। আমাক কেইদিন আহিব খুলি সেইফালি গৈ আছোঁ আমি সিহঁতৰ পিছে পিছে, যাবলৈও ভয় লাগিছে আগলৈ, গ'লগৈ। মই কি কৈ আছিলোঁ যে এইবিলাক যিবিলাক আছে কাৰেণ্টৰ পষ্ট, সেইবিলাক নদীৰ কাষে কাষে আছে, মানে মাজলৈ নাই। আমি ভাবিছিলোঁ নদীৰ কাষত এইবিলাক চব আছে যে নদীত দেখোন চব খহাই লৈ যাব, কিন্তু যিবিলাক বনাওঁতে সুবিধাৰ কাৰণে তাৰ কেতিয়াবা খহাই নিলে বা কিবা ইয়াৰ যদি কিবা বেয়া হয়, যদি পৰি যায় বা কিবা খোল খায়, কিবা মানে বেয়া হ'ব যদি পষ্টটোৰ, তেতিয়া এই আনিবলৈ বা যিবিলাক লেবাৰ আছে সেইবিলাক আহিবৰ সুবিধাৰ কাৰণে এইটো পষ্টটো, যিবিলাক পষ্ট আছে এইবিলাক চব নদীৰ কাষে কাষে বনাব সুবিধা হ'ব। বা হেলিকপ্টাৰটো ডাঙৰ ডাঙৰ মালবিলাক লৈ আহিব, যিবিলাক সৰু লেবাৰবিলাক আহিব লাগিব, মেকানিকবিলাক, আৰু সৰু সৰু বস্তু বা বনালে সেইকাৰণে বনাবলৈ সুবিধাৰ কাৰণে মানে এইবিলাক নদীৰ কাষে কাষে এই বনাইছে পোষ্টবিলাক। নদীৰ কিনাৰে কিনাৰে আছে চব পোষ্ট, যিমান লক্ষ্য কৰিছোঁ আপোনালোকে চাই যাব, সেইটো দেখাই যাম মই। গোটেইটো নদীৰ কাষে কাষে আছে, যাতে মানে কিবা কেতিয়াবা বেয়া হ'লেও আৰু বনাওঁতেও সুবিধা হ'বৰ কাৰণে, যাতে মানে নদীত ট্ৰেক্টৰে চেক্টৰে খৰালি ট্ৰেক্টৰ সোমাই যায় এইবিলাকত, বা গাড়ীও সোমাই যায়, হেভি গাড়ীবিলাক, সেইবিলাক ইয়াত আনি মালবিলাক আনি লগাবলৈ ভাল ভাল বস্তুবিলাক হেলিকপ্টাৰত লগায়, কিন্তু যিবিলাক লেবাৰ চেবাৰ সৰু সুৰা বস্তুবিলাক আহি পেলাই লগাবৰ কাৰণে এইটো মানে এই নদীৰ কাষে কাষেই লগাইছে। আহি যাওক, আৰু আগলৈ যাওঁ, চাই যাওঁ কি হয়। এইফালে গ'ল মিথুনখিনি, ইফালে গুচি গ'ল। আৰু ইয়াত ঘৰ এটা আছে, ইয়াত পাম ঘৰ লিখীয়া, এইটো চাওক, এই পাম ঘৰটো, সেইটো ইয়াত মানুহ থাকে, চাই এইবিলাক মিথুন চিথুন খেতিও কৰে, পাম হয় এইটো, ইয়াত কিবা কিবি খেতি কৰিছে। এইফালে গ'ল মিথুন, আৰু এইটো লগৰটো, ইয়াত পূৰা চেঁচা পানী আহে, এইটো পানী চালে মানে একদম পূৰা গা ধুওঁ ফ্ৰিজতকৈ নিৰ্মল চফা পানী। চাওক চাওক, এইফালে অলপ দূৰ যাওঁ আমি, এইফালে পূৰা ৰ'দ দিছে, সেইকাৰণে এইফালে পূৰা ভাগৰ লাগি গৈছে, ঘাম ওলাইছে। এইফালে এইটো নলা লেখীয়া পানী ওলাই আহিছে, চাওক। এইবিলাকতে আগতে মাছ চাছ ধৰিবলৈ আহে মানুহবিলাক, খৰি নিবলৈ আহে, এইবিলাক এতিয়া অহা নাই, খৰালিত আহে বোলে নিবলৈ। চাওক চাওক, যাম নে তাহলে যাওঁ, কিমান ভিতৰত যাব পাৰোঁ। এইফালেও পূৰা চাহ, পানীটো পূৰা চেঁচা পানী। আগতে কেতিয়াবা যদি পাহাৰত আহি হেৰাই, তেতিয়া এই নদীবিলাকত নামি দিব লাগে। নদীবিলাক সদায় আপোনাক নদীবিলাক মানে উলিয়াই দিব জেগালৈ, পূৰা ভৈয়ামলৈ উলিয়াই দিব, পূৰা টাউনৰ ফালে। যদি ওপৰত আছে বা অৰুণাচলত আছে, কেতিয়াবা হেৰাই পাহাৰত সোমাই যায়, সোমাই পেলাই যদি হেৰাই যায়, আপুনি এইফালে হয় অসমৰ হয় বা এইফালে অসম ফালে ওলাব লাগে, তেতিয়াহ'লে মানে যিটো দক্ষিণৰ ফালে, এইটো চাওক কেঁকুৰা, মোৰ লগৰটোৱে কৈছিলে কেঁকুৰা ওলাই বুলি, এইটো চাওক কেঁকুৰা, এইটো কেঁকুৰা, এইটো আমাৰ লগৰটোক ধৰিব ক'ব লাগিব। ঐ কেঁকুৰা ওলাইছে ধৰ, এইটো চাওক কেঁকুৰাটো, এইবিলাক কেঁকুৰা আমাৰ দেখি থাকিব আৰু এইবিলাক গৈ থাকে, কিমান পাৰে। এইবিলাকত মাছো ওলায়, মিছা মাছ বহুত ওলায় বোলে এইবিলাকত। লগত আহিছিলে ধৰিবলৈ, মিছা মাছ ধৰিবলৈ আহিছিলে।
চাওক ওপৰত আমি ওপৰত উঠিছোঁ ওপৰত আছোঁ এতিয়া পাহাৰৰ ওপৰত ইয়াত আছোঁ এতিয়া তলৰ পৰিৱেশটো চাওক ইয়াৰ পৰা এইটো চাওক সেইফালে যিটো ধোঁৱা ওলাই আছে সেইটো হ'ল ৰাজগড়ৰ লোহা ফেক্টৰী আৰু এইবিলাক যিবিলাক সমান সমতল ভূমি পুৰা সেউজীয়া দেখিছে সেইটো হ'ল আৰু এই লবৰ খেতি লবৰ গছ লবৰ খেতি কৰি থৈছে এইফালে সেইটো যাওঁতে পাৰিলে আমি তাত সোমাম লবৰ ফেক্টৰী আৰু এইবিলাক হ'ল কাৰেণ্টৰ পোষ্ট আমি তাৰো ওপৰত আছোঁ পোষ্টবিলাক ক্ৰমান্বয়ে ওপৰত উঠি গৈ আছে উঠি আহিছে আৰু এইবিলাক উঠনি মই কৈছিলোঁ এইবিলাক নদী কাষত দিছে তাৰে কাৰণ কৈছিলোঁ যে এইবিলাক এই লেবাৰবিলাক আহি বোলে লগাবলৈ সুবিধাৰ কাৰণে লগাইছিলে আৰু মাল চাল আনিবলৈ কেতিয়াবা বেয়া হ'লে লগাবলৈ সুবিধা হ'ব নদী কাষত দিছে আৰু এটা কাৰণ হ'ল যিহেতু পাহাৰবিলাক ক্ৰমান্বয়ে ওখ আৰু যদি পাহাৰৰ ওপৰত দিব যি গছ গছনি আছে তেতিয়া বৰষুণ দিলে গছটো পৰি গ'লে তাই ৱাৰতে পৰিব সেইকাৰণে ৱাৰত পৰি ৱাৰ ছিঙি যাব ইফালে বিজুলী শক্তি ৰৈ যাব সেইকাৰণে এইটো নদী কাষত দিছে যিহেতু নদীটো তলৰ পৰা আহিছে আৰু নদীত ডাঙৰ ডাঙৰ গছো নাই একো নাই গছ গছনি সেইকাৰণে এইটো হেৰিৰ ওপৰত দিছে মানে নদী কাষে কাষে এইবিলাক পোষ্টবিলাক অনা নিয়া কৰা হৈছে মোৰ লগৰটো গৈ আছে ইয়াত এতিয়া নামিব লাগিব কাঁইট আছে বোলে সি যিহেতু তাৰ এক্সপিৰিয়েঞ্চ আছে আগতে আহি থাকে খৰি চৰি নিবলৈ তাক আগতে নমাই কৈছোঁ তাৰ পিছে পিছে মই আহি আছোঁ
আৰু সেইটো এই চিটটো যিহেতু খাৰক লগাব লাগিব তেতিয়াহে ঘঁহিব চাবোন দি ঘঁহিব লাগিব পানী লগাই দিলে বেছিহে খজুৱাই এইফালে এতিয়া নামিব লাগিব এইখন নদীখন এইখন আমি অথনি গৈছোঁ এইফালে নদীখন এইখন মোৰ লগৰটো এইটো খালি এতিয়া যাওঁগৈ তললৈ ধৰি ধৰি এইবিলাক ধৰি থাকি ওপৰত কি তলত কি নাপায় নি এইফালে কাও পাত হা নেক্সট টাইম এইখন উঠনি গেটখন পাৰ হৈ গৈছিলোঁ ইয়াৰ পৰা এতিয়া ঘূৰি আহিছোঁ এইফালে তলৰখিনি এতিয়া চাইকেলখিনি য'ত থৈছোঁ সেইবিলাক দেখাওঁ পাহাৰত উঠিলোঁ পাহাৰত পৰিলোঁ মই শুকান মাহত বহি দি ভেজা দি পেলাই নামোতে পাহাৰটো ভাঙি গ'ল সেইকাৰণে দুখ চুখ পোৱা নাই বাৰু ইমান মানে পোৱা নাই কাণত অলপমান লাগিছিলে বিষোৱা নাই এতিয়া আমাৰ চাইকেলবিলাক থৈছোঁ য'ত তাত যাওঁগৈ চাইকেলটো ইয়াত চলাব নোৱাৰি ঠেলি ঠেলি অলপ দূৰ যাব লাগিব লগৰটো গৈ আছে তাৰপাছত আৰু আহি থাকক চাই থাকক ভিডিঅ'টো এই পৰিৱেশবিলাক চাওক কেনেকুৱা লাগিছে ভাল লাগিলে জনাব এইফালে এতিয়া নলা এইটো পানী অহা নলা এইফালে সেইফালে গোটেই খহি গৈছে এইফালে চাওক এই ৰৌটেঙা গছ এইটো খহি গৈছে আধা বেছিভাগ এইটো আৰু এটা যদি বানপানী হয় এইটো খহি যাব আৰু এইফালে চাওক এইটো এনেকুৱা চাওক আমি চাইকেলৰ ওচৰত পাই গ'লোঁ চাওক আমাৰ চাইকেল দুখন এই দুখন হ'ল আমি এইটো গহপুৰৰ পৰা আহোঁতে এনেই আমাৰ আৰু বাহন আৰু আহিছোঁ এইখন মোৰ লগৰটোৰ এইটো মোৰটো পৰি আছে সেইফালে এইখন চাইকেলখন আচলতে অলপ এই ভিতৰ ফালেই থৈছিলোঁ সেইফালে অলপ মানে অসুবিধা হয় মোবাইলটো ধৰি পেলাই ভিডিঅ'টো বনাবলৈ সেইকাৰণে ভিডিঅ'টো নবনালোঁ অলপমান আগত থৈছিলোঁ চাইকেল উলিয়াই পেলাই এই দেশত ভাবিছোঁ নাই চাইকেলটো দেখাই দিওঁ আপোনালোকক তাৰপিছত এতিয়া যাওঁ এতিয়া ঘৰলৈ যাওঁ ভিডিঅ'টো এই দেশতে সামৰণি মাৰিলোঁ ভিডিঅ'টো কেনেকৈ চাই পেলাই কেনেকৈ লাগিলে ক'ব আৰু আপুনিও কেতিয়াবা ফালে আহিব পাৰিলে পাহাৰ চাহাৰ ঘূৰিবলৈ এনেই ঘৰত সোমাই থাকিলে মনটো এনেই বেয়া লাগি থাকে আমি দেওবাৰে আহোঁ ডেইলি গজা ফুৰিব যাওঁ চাইকেল চলাই কেতিয়াবা যোৱাটো সপ্তাহত আমি গৈছিলোঁ বৰৈঘাট অহা সপ্তাহত তেনেকৈ যাম এনেই আৰু ঘৰত থকাতকৈ নমস্কাৰ ধন্যবাদ